হেল্ল', আজি ভাবিলোঁ কিবা এটা নতুন ট্ৰাই কৰোঁ। মানে মই আগতে কেতিয়াও বনোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম বনাম বুলি ভাবিলোঁ। সেইকাৰণে ট্ৰাই কৰিলোঁ। প্ৰথমতে 2 কাপ ময়দা লৈ ল'লোঁ। তাৰপিছতে তাত কালজিৰা অলপমান আৰু বেকিং ছ'ডা অকণমান আৰু অকণমান নিমখ আৰু অকণমান চেনি দি পেলাই এনেদৰে মানে অলপ ৰিফাইন দি পেলাই এইখিনি অলপ সানি ল'লোঁ। অলপকৈ ৰিফাইনখিনি দিছোঁ, একে কোবতে ৰিফাইনখিনি দি দিয়া নাই বাৰু। ৰিফাইনখিনি দিয়াৰ পিছত এনেকৈ মুঠি মাৰি চাওঁ, যদি মুঠাটো ধুনীয়াকৈ হয় নহয় তেতিয়া হৈ গৈছে, মানে এতিয়া হৈ গ'ল। সেইকাৰণে মই তাত অলপমান পানী দি অলপকৈ দি পেলাই এনেকৈ ডোটো বনাই ল'লোঁ। বহুত বেছি মঠিবও নালাগে, অলপ কোমল হ'লেই হ'ব। তাৰপিছতে এখন তিতা কটনৰ মানে কাপোৰ, মানে মই ৰুমালেই ইউজ কৰি দিলোঁ। অলপমান তিয়াই লৈ সেইখনে অলপ সময়ৰ কাৰণে, আধা ঘণ্টা সময়ৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছতে ইয়াৰ পৰা 2টা লাডু বনাই লৈ গোটেইখন সম্পূৰ্ণকৈ বেলি ল'ম, মানে ৰুটিখন পূৰা বেলি ল'ম আৰু। তাৰপিছতে মই তাত অলপমান ৰিফাইন লগাই অলপমান ময়দা ছটিয়াই এইটো ধুনীয়াকৈ পাতলাকৈ, একদম পাতলাকৈ বেলি ল'লোঁ। তাৰপিছতে এটা টিফিন বাতি দি এনেকৈ সৰুকৈ কাটি ল'লোঁ। যিহেতু মই বস্তুটো সৰু বনাবলৈ গৈ আছোঁ, পুৰি নহয় দেই, চাব ৰ'ব। মানে মইতো নামটো কোৱাই নাই, একচুৱেলি নিমকি বনাইছোঁ। আগতে নিমকি মই বেলেগ এটা ষ্টাইলত বনাওঁ, এইটো ষ্টাইলত প্ৰথম বনালোঁ। মানে ইউটিউবত দেখি বনাওঁ লাগিলে, এইটো ষ্টাইলতোনো কেনেকুৱা হয় চাওঁ বুলি ভাবিলোঁ। সেইকাৰণে এইটো ষ্টাইলত এবাৰ ট্ৰাই কৰিলোঁ। নহ'লেতো এনেই এটা বেলি ধুনীয়াকৈ মানে বনোৱা হয়। বেলেগ এদিন দেখাম বাৰু সেইটো প্ৰচেছ, সেইটোত বহুত ধুনীয়া হয়। আৰু এইফালে গেছ জ্বলাই ল'লোঁ, কেৰাহী পাতি ল'লোঁ। তাৰপিছতে কেৰাহী শুকাই যোৱাৰ লগে লগে এইখিনি মানে মোৰ ৰেডি কৰা হৈ গ'ল আৰু। তাৰপিছত এইফালে কেৰাহী গৰম হৈ গ'ল আৰু তাত মই এতিয়া দি দিলোঁ ৰিফাইন। যিহেতু মোৰ কেমেৰা ধৰা মানুহ নাই, ষ্টেণ্ডডাল ওলাই আছে বাৰু, ষ্টেণ্ডডালতে লগাই লৈছিলোঁ। তাৰপিছতে সৰু ডো এটা চালোঁ, মানে বহুত বেছি গৰমো হ'ব নালাগে, নহ'লে দেৰি যাব যে। সেইকাৰণে সেই বনাই থোৱা মানে নিমকিকেইটাত ইয়াত ৰিফাইনত দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ফুলি আহিছে। আৰু তাৰপিছতে ইয়াত মানে তেলটো সোমাব বুলি মই চামুচেৰে অকণমান ফুটা কৰি দিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই মানে কম জুইত আৰু, নহ'লে বেছি জুই দিলে দেৰি যায়, মাছটো মানে নিসিজে। সেইকাৰণে এনেকৈ বনাই ল'লোঁ আৰু এইফালে আমাৰ আৰু ৰেডি হ'বই হৈ গ'ল। ক্ৰাঞ্চি হৈছে নহয়, টেষ্টি ভবাই নাছিলোঁ। মানে প্ৰথমবাৰ ট্ৰাই কৰোঁতে ইমান বেছি ধুনীয়া হ'ব, মানে এইটো ষ্টাইলত প্ৰথমবাৰ, মানে বেলেগ ষ্টাইলত বনাইছোঁ বাৰু, এইটো ষ্টাইলত প্ৰথমবাৰ। সঁচাকৈ বহুত বেছি টেষ্টি হৈছে। হয়নে? কি খাইছ? চাহ খাই লওঁ ৰ'বা অকণমান। এইবোৰ ইগন'ৰ কৰক, এইবোৰ মোক কেনেকৈ লাজ দিয়ে। নমস্কাৰ, মই দিছা আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি তিনিজনী ওলাইছোঁ আজি ফুৰিবলৈ বুলি। আমাৰ আলহীগৰাকী ডিব্ৰুগড়ৰ পৰা আহিছে, সদৌ ডিব্ৰুগড়ৰ পৰা আহিছে শিৱসাগৰলৈ বুলি। চ' তেওঁক অকণমান ফুৰাই আনিবলৈ কি কয়, চ' ব'লক। আৰু আমি আহি পাই গ'লোহি শিৱসাগৰৰ শিৱদৌল। মানে গোটেই শিৱসাগৰখনতো এদিনত ফুৰোৱাটো সম্ভৱ নহয়। প্ৰথমে দৌলৰ পৰা আৰম্ভ কৰি ওচৰে পাজৰে যিখিনি আছে গোটেইখিনি তাইক দেখাম বুলি ভাবিলোঁ, মানে ভণ্টিৰ লগৰজনীক। তো আহি পাই গ'লোহি। আৰু এইফালে পেণ্ডেল যে দেখিছে, একচুৱেলি ভিডিঅ'টো মোৰ বহুত দিনৰ আগৰে, মানে ভিডিঅ'টো কিবা এটা কাৰণত বিচাৰি পোৱা নাছিলোঁ, গেলেৰীৰ বেলেগ এটাত সোমাই আছিলে। সেইকাৰণে মানে এতিয়া হঠাৎ পাই গ'লোঁ, ভাবিলোঁ যে ভিডিঅ'টো যিহেতু ইমান ধুনীয়াকৈ বনাইছিলোঁ তো দি দিওঁ আৰু ভিডিঅ'টো। আৰু বতৰটো তেতিয়া ঠাণ্ডা আছিলে, শিৱৰাত্ৰি যিহেতু আগতেই, সেইকাৰণে বতৰটো ঠাণ্ডা আছিলে। চুৱেটাৰ পিন্ধি গৈছিলোঁ। এতিয়া দি দিয়াৰ কাৰণে নাভাবিব যে এতিয়া মই চুৱেটাৰটো পিন্ধিছোঁ। ধুনীয়াকৈ আহিলোঁ, ৰাতিপুৱাৰ পৰা ইমান ৰ'দ ওলালে, বাট এতিয়া ধুনীয়া হৈ গ'ল বতৰটো। ধুনীয়া বতাহ মাৰিছে, ৰিপকে বা বলিছে। ময়ো আছিলোঁ শ্লিপলেছ। তাৰপিছতে মই আহি গ'লোঁ তাৰপিছতে আমাৰ ৰীল আৰু ফটোশ্বুট চলি গ'ল মানে। আৰু দেখিছেনে বতাহ কেনেকৈ মাৰিছে, মানে চুলিয়ে কৈ দিব আৰু ইমান বেছি বতাহ মাৰিছিলে। ইমান বতাহ মাৰিছে চোৱাচোন। আৰু এইবোৰ একদম পূৰা পেণ্ডেল দিয়া হৈ গ'ল, একেবাৰে শিৱৰাত্ৰিৰ কাৰণে পূৰা আয়োজন হৈ গ'ল। পূৰি একদম দোকান একদম ভাগকৈ দিয়াই হৈ গ'ল। কোনখন দোকান ল'ব আপোনালোকে জনাই দিব, মই কণ্টেক্ট কৰাই দিম বাৰু। এই কিহৰ দোকান দিবা তুমি কিহৰ দোকান দিবা? ফুচকা দোকান দিব। এখন তাই ফুচকা দোকান একদম গেটৰ সন্মুখতে পাব। আৰু এইফালৰ পৰা ওলাই, একদম গেটৰ পৰা ওলাই ডাইৰেক্ট যিখন দোকান, সেইখন ফুচকাৰ দোকান আমাৰ এই ভাগৰ। আৰু তুমি কি দোকান দিম বুলি ভাবিছ? অঁ, চাবলৈ আহিবা। আৰু এই দোকানত খাবলৈ আহিম নে কি কোৱা? ঠিক আছে, তেনেহ'লে এইখন একদম ওলাই আৰু পাই যাবা আৰু। দেখিছা নহয়? আৰু ছোৱালীজনীও ভাল, একদম এটা ফুচকা নিদিয়ে। 10 টকাত কেইটাকে দিবা? 18টা। দোকানী লোকচান কৰি মাৰিবা এইখন দোকানখন দেই।
শিৱদৌল আৰু বৰপুখুৰী চাই আহি গ'লো আমি ৰংঘৰলৈ। আহি গ'লো আমি টিকেট কাটি লৈ ৰংঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ ৰংঘৰলৈ। আৰু এতিয়া ৰংঘৰত ধুনীয়া পোহৰ হৈ আছে, ৰ'দ দি আছে এইফালে। আৰু ইমান ধুনীয়াকৈ চলি আছে। অ' মাই গড। চা এতিয়া আমি ইয়াত হৈ গ'ল ফুৰা মেলা, আৰু এতিয়া যাম আমি তলাতল ঘৰলৈ। লওঁ এইখিনি মানে ইয়াত সদায়নো কি দেখাম আৰু নিজৰ জেগাখিনি প্ৰায় আপোনালোকক দেখাই থাকিলোঁ। আমাৰ লাভ ষ্টৰী ষ্টাৰ্ট হৈছিলে সেইখিনিৰ পৰা, সেইখন চেয়াৰৰ পৰা। সেইখন চেয়াৰত আমি ফাৰ্ষ্ট লগ কৰিছিলোঁ। তাৰপিছত এতিয়া নহয়, এতিয়া কি পাই থাকোঁ আকৌ। তো এতিয়া যাওঁ আৰু যাওঁগৈ। ঐ পখিলা কাক দিলে? হেল্ল' মাইনাহঁত, তোমালোকক মই মানে বহুত দূৰৰ পৰা চাই আছোঁ, ভাল লাগিছে। তোমালোকৰ ঘৰ ক'ত বাৰু? মোৰ ডিব্ৰুগড়। আৰু তোমাৰ? মই ইয়াৰে মানে মই লোকেল। অঁ লোকেল। মই ভাবিছিলোঁ তোমালোকে ফাৰ্মৰ নেকি বুলি। ৰংঘৰৰ পৰা ওলাই আমি সন্মুখতে থকা বাবলুদা দোকানত ফুচকা খাই ল'লোঁ, আৰু ফুচকা খায়ে আমি তলাতল ঘৰৰ ফালে যাম। পালোহি আমি গোলাঘৰ, আৰু এইফালে গোলাঘৰৰ পৰা গৈ তলাতল ঘৰ পাবগৈ পাৰি। কিন্তু এতিয়া আমাৰ সময় হৈ গ'ল 4:30, মানে 5টাত অফে কৰিব। সোমোৱাই ওলাবই হ'ব। সেইকাৰণে আজি নাযাওঁ তলাতল ঘৰলৈ, সেইটো তলাতল ঘৰ। আৰু আজি তলাতল ঘৰ নাযাওঁ বুলি ভাবিছোঁ, বেলেগ এদিনা আহিম, ভালকৈ দেখাম। মাহৰ ইহঁতে এতিয়া ইয়াত ৰখি আছে। মানে আমাৰ ঘৰৰ পৰা ওলোৱাটোৱে দেৰি হ'ল, সেইকাৰণে মানে এইবোৰ টেম্পু গৈছে। তো এতিয়া যাওঁগৈ, বাই বাই। নেক্সট আকৌ আহি সোমামহি। এতিয়া যাওঁ দেই। হ'ব, মই আপোনালোকক এটা বস্তু দেখাম এতিয়া দেই, ধুনীয়াকৈ চাই থাকিব। যিহেতু টাউনৰ সেইখিনি ফুৰি এই ৰংঘৰ চংঘৰ ফুৰি আহোঁতে আমাৰ বহুত বেছি দেৰি হ'ল, সেইকাৰণে তলাতল ঘৰত খন্তেক সোমোৱাব, মানে 10-15 মিনিটৰ কাৰণে কি কৰিম আৰু, যিহেতু আমাৰ ফটো চটো মাৰোঁতে ৰিল চিল বনাওঁতে বহুত দেৰি লাগি যায়। সেইকাৰণে আজি নাযাওঁ আৰু বেলেগ এদিনা দেখাম। আৰু এইফালে যে এয়া দেখিছে নহয় ৰিল বনাই আছে, কোনটো গানত ৰিল বনাইছে গেছ কৰি কওকচোন বাৰু। বহুত হৈ গ'ল আৰু এতিয়া আমি খাই আহিবলৈ, পেট পূজা কৰিবলৈ আহিলোঁ। আৰু দেখিছেনে যিখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ, মানে ডিভাইন ন, ডিভাইন জয়সাগৰ চাৰিআলিত, তিনিআলিত আছে নে চাৰিআলিত আছে। আমি বৰ বেছি বিশেষ একো নাখালোঁ, মানে আমি বিচৰা তেনেকুৱা একো বস্তু নাপালোঁ খাবলৈ। কফি একাপ খায়েই এনেই ভিডিঅ' এটা বনাই ফাংচন কৰি ইয়াৰ পৰা ওলাই দিলোঁ। আকৌ যাম আমি টাউনৰ ফালে। তাৰপিছত আহি পাই গ'লোহি আমি টাউনত থকা ডিভাইনখনলৈ। আৰু টাউনত থকা ডিভাইনখনলৈ আমি খানা অৰ্ডাৰ দি পেলাই চবেই মোবাইলত ব্যস্ত হৈ গ'লোগৈ। কোন ইমানকাল কেঁচুৱা জন্ম হৈছে নে কিনো? মিছা কথা। আৰু এইফালে লাহেকৈ আমাৰ খানা আহি গ'ল, আৰু এওঁলোক মোবাইলত ব্যস্ত। মই খানাখিনি অকণমান দেখাই দিলোঁ। এইফালে চিকেন, আৰু এইফালে পোলাও, এইখিনি গোটেইখিনি আহি গ'ল। আৰু এতিয়া এইখিনি ভগাই মেলি আমি খাই ইয়াৰ পৰা সোনকালে ওলাওঁ, বহুত বেছি দেৰিও হৈ গ'ল। খানা খাই আমি তিনিজনীয়ে 3টা পান খাই এতিয়া ঘৰৰ অভিমুখে যাওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।